হেল্ল' নমস্কাৰ গাইজ, আপোনালোকৰ খবৰ কেনে? খবৰ নিশ্চয় ভাল। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, আপোনালোকে ক্ষমা কৰিব। বহুত দিন হ'ল ভিডিঅ' আপলোড কৰিব পৰা নাই। একচুৱেলি কামত ব্যস্ত হৈ থাকোঁ, সেইকাৰণে আপোনালোকক ভিডিঅ' দিবলৈ পৰা নাই। কিন্তু আপোনালোকে ভাল ভাল ভিডিঅ' পাব। যেতিয়া মই সময় পাম তেতিয়া মোৰ ভিডিঅ'টো বনোৱাবলৈ মানে সময় থাকে, তেতিয়াহে বনাওঁ, তেতিয়াহে আপোনালোকৰ ওচৰলৈ আপলোড কৰোঁ আৰু আপোনালোকে চাবলৈ পায়। কিন্তু সময় নাই হাতত, তথাপিও আপোনালোকৰ মাজত ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ, কিন্তু সময় নাই হাতত। কামত ব্যস্ত, কিন্তু সময় নাপাওঁ, তথাপিও আপোনালোকে বেয়া নাপাব। চ' গাইজ, আপোনালোকে ভাল ভাল ভিডিঅ' পাব। যিসকলে ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। যিসকলে ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰি আপোনালোকে ওচৰতে থাকিব, যাতে আপোনালোকে ভাল ভাল ভিডিঅ' পাবলৈ সক্ষম হয়। আৰু আপোনালোকে ভাল ভাল ভিডিঅ' পাব। মোৰ সময় আহি আছে, কিন্তু আপোনালোকে ইতিমধ্যে ভিডিঅ' নাপাব, কিন্তু পিছত পাব। কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু যিসকলে মোৰ ভিডিঅ'ত লাইক কৰে সিহঁতৰ নামকেইটা মই ক'ম, নেক্সট ভিডিঅ'টোত ক'ম। আৰু আপোনালোকৰ খবৰ নিশ্চয় ভাল। ইয়াতে ভিডিঅ'টো সামৰিছোঁ আৰু আপোনালোকৰ মাজলৈ আহি আছোঁ।